নমস্কাৰ, মোৰ নাম মিছ মস্ফিকা আঞ্জুম। মই গোলাঘাট জিলাৰ বাৰগীয়া গাঁৱৰ বাসিন্দা। মই পঢ়া বিদ্যালয়খনৰ নাম হ'ল বিষ্ণুশ্ৰী বিদ্যাপীঠ হাতীয়াখোৱা। মই ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী। মই এটি কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম হ'ল সাৱধান সাৱধান। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছা বল। শিল্পীৰ তই সৰল মনৰ, শিল্পীৰ তই অমল প্ৰাণৰ, বিমল গানৰ কি বুজিবি কিয় ওলাই নিৰ্মল অশ্ৰুজল। জনতাক ভৰা চল চাতুৰীৰ আলাসতে গজা কোৱা ভাতুৰীৰ স্বৰূপ ওলাই গ'ল, তই হাতে হাতে পাবি ফল। হেৰ' খকুৱাৰ দল তই জনা নাই, তই যাক ভাব মূৰ্খ জনতা, মোৰ সজনতাৰ ৰোহ জনতা বুলি, যাৰ হ'ব খোজ স্বয়ং সিদ্ধ নেতা, সেই জনতা আজি প্ৰবুদ্ধ হ'ল। কৌপিনধাৰী মহাফকীৰৰ সঞ্জীৱনৰ উদ্বোধনৰ বোধন মন্ত্ৰ। নাই যোৱা অ' এনেই বিফল, ঘৃণটোৰ অহংকাৰৰ নেতৃত্বাভিমান, জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান। শতাব্দীৰ আন্ধাৰ আঁতৰি যায়, আজি জনতাই অৰুণ আলোক পাই অগ্ৰগতিৰে মষিমূৰ কৰি, অত্যাচাৰীৰ দল নিজৰ মনৰ নিজেই গৰাকী হ'ল। মহাজনতাই মহাশক্তিৰ মহাসন্ধান পায়, বুকুত বান্ধিলে চক্ৰৱৰ্তী শতসম্ৰাটৰ বিশ্ববিয়পা নৱ অৰ্জুনৰ পৃথিৱীৰ এই প্ৰদক্ষিণৰ স্বপ্ৰাণোদিত আত্মনিহিত বল। হেৰ' স্বাৰ্থ ক্ষমতা অৰ্থলোভীয়া অন্ধ, মই জানো তই জনসেৱকৰ মুখা পিন্ধ, যি ত্যাগ কৰিলে তিনিগুণ লাভ পাৱ। আগ দুৱাৰেদি তাকেই তই, পাছ দুৱাৰেদি গৈ মদে ভাতে ভোজ খাৱ। ৰাষ্ট্ৰনীতিৰ সমাজনীতিৰ ৰাজনীতিৰ তোৰ থৈ দে ফোঁপোলা জ্ঞান। জনতা পূজাৰ ভাও দি নেদেখুৱাবি, ঘৃণিতটোৰ অহংকাৰৰ নেতৃত্বাভিমান, জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান। ধন্যবাদ।